বন্ধু বান্ধৱীসকল, আজি আমি ঘৰৰ পৰা আহিলোঁ আৰু ঘৰৰ পৰা কি আনিলোঁ আপোনালোকক দেখাই আছোঁ। প্ৰথমতে দেখাই আছোঁ আপোনালোকক মৌজোল। মৌজোল আনিলোঁ অলপমান, ঘৰৰে হয়, ঘৰৰ মানে ঘৰৰ কাষত মানুহৰ ঘৰত পাৰিছিল, তাৰে লৈ আনিলোঁ এইখিনি। আৰু এয়া আমাৰ 2 নম্বৰ বাইদেৱে দি পঠাইছে পটল, বাইদেউহঁতৰ ঘৰৰে। পটল ছিঙি দি পঠাইছে। কালি গাড়ী ৰখাই পিনি বাইদেৱে তুলি দিছে। আৰু ইয়াৰ লগতে গৰুৰ ঘি হয়, বাইদেৱে ঘৰতে বনাই তাৰে দি পঠাইছে। আৰু এয়া চিৰা আমাৰ ঘৰৰে, আমাৰ 2 নম্বৰ জাজনীয়ে চিৰা ভৰাই দিছে। আৰু কঁঠাল গুটি, আমি যিহেতু ভাড়া থাকোঁ, কঁঠাল গুটি পাবলৈ দিগদাৰ, কঁঠাল গুটি লৈ আনিছোঁ। আৰু আমাৰ ডাঙৰ বাইদেৱে দি পঠাইছে, ডাঙৰ বাইদেউ হয়, হাজবেণ্ডৰ বাইক, বাইদেৱে দি পঠাইছে টেঙা বাইদেউহঁতৰ ঘৰৰ পৰা। আৰু টেঙা লৈ আনিছোঁ, আমাৰ নিজৰ বাৰীৰে ছিঙি লৈ আনিছোঁ। টেঙা বহুত আনিছিলোঁ বাৰু, এই ওচৰৰ ভাড়া ঘৰত দিয়া হ'ল 2-3টাকৈ। আৰু লগতে আমাৰ 2 নম্বৰ জাজনীয়ে পিঠা বনাই দি পঠিয়াইছিলে, পিঠা। আৰু এইখিনি আনিছোঁ, কল আনিছোঁ, টেঙা, কল, জাহাজী কল, আমাৰ এইফালে জাহাজী কল বুলি কওঁ, কিন্তু বঙাইগাঁও চাইডে এইটো অমৃতসৰ কল বুলি কয়। এইটো নামটোৱে পাহৰিছোঁ, এইটো অমৃতসৰ কল বুলি কয় আৰু জাহাজী কল বুলি কওঁ। 2 আখি আনিছিলোঁ, বিটালোঁ, সকলোকে অলপ অলপ দিলোঁ। আৰু লগতে আনিছোঁ নিমকি। আমাৰ এইফালে এইটো নিমকি নাপায়, আমাৰ চাবুৱাৰ ফালে নিমকি নাপায়, গোল নিমকি, এইটো খাবলৈ বহুত সোৱাদ হয়। নিমকি লৈ আনিছোঁ। আৰু আমাৰ বেটীক আমাৰ 2 নম্বৰ জাজনীয়ে বেগ এটা দিছে। এইটো বেগ এটা পাইছে, তাইক গিফ্ট পাইছে। এইটো তাইক যোৱাবাৰ যাওঁতে দিছিল, তাই অনা নাছিল। এইটো এতিয়া যাওঁতে তাই লৈ আনিছে, যিহেতু স্কুল যায়, স্কুললৈ নিব পাৰিব, সেইবাবে লৈ আনিছোঁ। আৰু এয়াই আমাৰ